স্বাগতম জানাইছো টেকনিকেল ডিটেইল আসামৰ আজিৰ ভিডিঅ'টোলৈ। সো হেল্ল' বন্ধু বান্ধৱীসকল, মই সোণমাৰ। আজি আমি আপোনালোকক জনাম আপোনালোকে কেনেকৈ লাৰ্ণাৰ লাইসেন্সখন এপ্লাই কৰিব। কিয়নো ড্ৰাইভিং লাইসেন্সৰ কাৰণে আপোনাৰ লাৰ্ণাৰ লাইসেন্সখন দৰকাৰ হয়। আপোনালোকে লাৰ্ণাৰ লাইসেন্সখন বনোৱাৰ এমাহৰ পাছতে মেইন ড্ৰাইভিং লাইসেন্সৰ কাৰণে এপ্লাই কৰিব পাৰে। সো আজি আমি আপোনালোকক দেখুৱাম আপোনালোকে কেনেকৈ লাৰ্ণাৰ লাইসেন্সখন বনাব। যেহেতু এতিয়া লাৰ্ণাৰ লাইসেন্স বনোৱাৰ প্ৰচেছ একেবাৰে সহজ, আপোনালোকে মোবাইলেদি লাৰ্ণাৰ লাইসেন্সখন এপ্লাই কৰিব পাৰে। সো এই লাৰ্ণাৰ লাইসেন্সখন আপোনালোকে কেনেকৈ বনাব কমপ্লিট প্ৰচেছ এইটো ভিডিঅ' জনাম। ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকক আৰু এনে ধৰণৰ টেকনিকেল ৰিলেটেড ভিডিঅ' পাই থাকিবলৈ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটোত ক্লিক কৰি অল নটিফিকেশ্যন অন কৰি ল'ব। সো বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সো প্ৰথমে আপোনালোকে আপোনাৰ ক্ৰোম ব্ৰাউজাৰখন ওপেন কৰিব। ক্ৰোম ব্ৰাউজাৰখন ওপেন কৰাৰ পাছত আপোনালোকে সাৰ্চ বাৰত টাইপ কৰিব পৰিবহন। তাৰপিছত ইয়াত চাব পাইছে আপোনালোকে হোম পৰিবহন সেৱা মিনিষ্ট্ৰি অফ ৰোড ট্ৰান্সপোৰ্ট, ইয়াত ক্লিক কৰিব। তাৰপিছত তলত চাব পাইছে আপোনালোকে ড্ৰাইভিং লাৰ্ণাৰ লাইসেন্স। সো ইয়াত আপোনালোকে মোৰ অপশ্যনত ক্লিক কৰিব। সো ইয়াত আপোনালোকে আপোনাৰ ষ্টেটখন সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পাছত আপোনাৰ টপ আপ বাৰ এখন আহিব, আপোনালোকে ক্ৰছ কৰিব এখন। তাৰপিছত ইয়াত চাব পাইছে এপ্লাই ফৰ লাৰ্ণাৰ লাইসেন্স। সো ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত তলত চাব পাইছে আপোনালোকে কণ্টিনিউ। সো কণ্টিনিউ অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনালোকে সাবমিট অপশ্যনত ক্লিক কৰিব। তাৰপিছত আপোনালোকে চাব পাইছে সাবমিট ভিউ আধাৰ এপ্লিকেশ্যন। সো ইয়াত আপোনালোকে ক্লিক কৰিব। তাৰপাছত সাবমিট অপশ্যনত ক্লিক কৰিব। যদি আপোনালোকৰ আধাৰ কাৰ্ডখন নাই তেনেহ'লে আপোনালোকে সাবমিট উইদাউট আধাৰ এপ্লিকেশ্যন অপশ্যনত ক্লিক কৰিব লাগিব। তো মোৰ আধাৰ কাৰ্ডখন আছে, তো আপোনালোকে সাবমিট ভিউ আধাৰ অপশ্যনত ক্লিক কৰি সাবমিট অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে আধাৰ নাম্বাৰ অপশ্যনত ক্লিক কৰিব। তাৰপাছত ইয়াত আপোনালোকে আপোনাৰ আধাৰ নাম্বাৰখন শুদ্ধকৈ দি দিব। দিয়াৰ পাছত আপোনালোকে জেনেৰেল অ'টিপিত ক্লিক কৰি দিব। জেনেৰেল অ'টিপিত ক্লিক কৰাৰ লগে লগে আপোনাৰ আধাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰতে অ'টিপি যাব। সো অ'টিপিটো বহুৱাই আপোনালোকে তিনিটা বক্স চাব পাইছে। সো আপোনালোকে টিক মাৰ্ক লগাই দিব তিনিটা বক্সখনত। তাৰপাছত অথেণ্টিকেশ্যন অপশ্যনত ক্লিক কৰি দিব। অথেণ্টিকেশ্যন অপশ্যনত ক্লিক কৰাৰ পাছত ইয়াত আপোনালোকে আধাৰ লগত ভেৰিফাই হোৱাৰ ডকুমেণ্টছখিনি আপোনালোকে চাব পাব। যদি আপোনাৰ ফটোখন ইয়াত আহি যাব, আপোনাৰ আধাৰ লগত ভেৰিফাই হয়। তাৰপাছত আপোনাৰ নামটো আহি যাব, ডেট অফ বাৰ্থ আহি যাব, এড্ৰেছখন আহি যাব। তাৰপাছত আপোনালোকে প্ৰচিড অপশ্যনত ক্লিক কৰিব। ইয়াত আপোনালোকে চাব পাইছে RTO অফিচ। সো ইয়াত আপোনালোকে আপোনাৰ RTO অফিচখন সিলেক্ট কৰিব। তাৰপাছত নিজৰ নামটো আৰু দেউতাকৰ নামটো অট'মেটিকেলি আহি যাব। তাৰপাছত প্লেচ অফ বাৰ্থ। সো আপোনালোকে আপোনাৰ এৰিয়াৰ প্লেচ অফ বাৰ্থটো দিব। তাৰপাছত কোৱালিফিকেশ্যনখন দিব। তাৰপাছত ইয়াত চাব পাইছে আপোনালোকৰ মোবাইল নাম্বাৰ ৰেজিষ্টাৰ উইথ আধাৰ। সো আপোনালোকে আধাৰ কাৰ্ডত কোনটো মোবাইল নাম্বাৰ ৰেজিষ্টাৰ আছে সেইটো নাম্বাৰ আপোনালোকে দিব ইয়াত। তাৰপাছত প্ৰেজেণ্ট এড্ৰেছত আপোনালোকে চাব পাইছে ষ্টেটখন আৰু ডিষ্ট্ৰিক্টখন অট'মেটিকেলি আহি যাব। সাব ডিষ্ট্ৰিক্টখন আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰিব। তাৰপাছত ভেৰিয়েঞ্চখন সিলেক্ট কৰিব। তাৰপিছত ইয়াত চাব পাইছে ডিউৰেশ্যন অফ ষ্টে অফ পেৰেণ্ট এড্ৰেছ। সো আপোনালোকে এই এড্ৰেছত কিমান দিন থকা হৈছে এইখন আপোনালোকে বহুৱাই দিব। তাৰপাছত ইয়াত চাব পাইছে ব্লাড গ্ৰুপ। সো ইয়াত আপোনালোকে আপোনাৰ ব্লাড গ্ৰুপখন সিলেক্ট কৰিব। তাৰপাছত ইয়াত চাব পাইছে আপোনালোকে কোনটো বিভাগত এপ্লাই কৰে। যদি আপোনালোকে মটৰচাইকেলৰ কাৰণে কৰে তেনেহ'লে আপোনালোকে মটৰচাইকেল উইথ গিয়াৰ নন ট্ৰান্সপৰ্ট অপশ্যনত ক্লিক কৰিব। তাৰপাছত ইয়াত ক্লিক কৰি দিব। আৰু যদি আপোনালোকে গাড়ীৰো লাগে তেনেহ'লে আপোনালোকে লাইট মটৰ ভেজ অপশ্যন ক্লিক কৰি এইটোত ক্লিক কৰি দিব। সো মোৰ গাড়ী আৰু বাইকৰ দুয়োটা লাগে, সেইকাৰণে মই দুয়োটা অপশ্যনখন সিলেক্ট কৰি লৈছোঁ। তাৰপিছত আপোনালোকে চাব পাইছে চেল্ফ ডিক্লেৰেশ্যন ফৰ্ম। সো ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে প্ৰথমে ন' অপশ্যনখন সিলেক্ট কৰিব। তাৰপিছত য়েছ, তাৰপিছত ন' গোটেইবোৰ। তাৰপিছত সাবমিট অপশ্যনত ক্লিক কৰি দিব। সো ইয়াৰ পাছত আপোনালোকে বেক অপশ্যনত ক্লিক কৰি দিব। ইয়াত আপোনালোকে চাব পাইছে ডেট অফ য়েছ অৰ ন'। সো আপোনালোকে ন' অপশ্যনখন সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পাছত আপোনালোকে সাবমিট অপশ্যনত ক্লিক কৰি দিব। সো সাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ একনলেজমেণ্ট ৰিচিপ্টখন আহি যাব।
তাৰপিছত আপোনালোকে ওকে কৰিব। তাৰপিছত ইয়াত আপোনালোকে চাব পাইছে একনলজি ৰিচিপ্টখন আহি যাব। আপোনালোকে এক প্ৰিণ্ট একনলজিমেণ্ট, চ' ইয়াত আপোনালোকে ক্লিক কৰি এই একনলজি ৰিচিপ্টখন প্ৰিণ্ট কৰি ল'ব। তাৰপিছত ইয়াত আপোনালোকে চাব পাইছে নেক্সট বুলি, তাৰপিছত ইয়াত আপোনালোকে নেক্সট অপশ্যনত ক্লিক কৰিব। নেক্সট অপশ্যনত ক্লিক কৰাৰ পাছত আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰটো ইয়াত আহি যাব, ডেট অফ বাৰ্থটো আহি যাব। আপোনালোকে কাপচাৰখন চেম টু চেম ফিল আপ কৰি ছাবমিট অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত ইয়াত আপোনাৰ ফটোখন আহি যাব, এপ্লিকেশ্যন নাম্বাৰ আহি যাব, ডেট অফ বাৰ্থ আহি যাব, আপোনাৰ RTO নেমটো আহি যাব। ইয়াত আপোনালোকে স্ক্ৰল ডাউন কৰিব। ইয়াত চাব পাইছে আপোনালোকে আপলোড ফটো এণ্ড ছিগনেচাৰ, চ' ইয়াত আপোনালোকে প্ৰচিড অপশ্যনত ক্লিক কৰিব। ইয়াত আপোনালোকে আপোনাৰ ছিগনেচাৰখন আপলোড কৰিব লাগিব 10 বা 20 KB ভিতৰত। চ' আপোনালোকে আপোনাৰ ছিগনেচাৰখন 10 বা 20 KB ভিতৰত বনাই ব্ৰাউজাৰ অপশ্যনত ক্লিক কৰি আপলোড এণ্ড ভিউ ফাইলছ অপশ্যনত ক্লিক কৰি আপোনালোকে আপলোড কৰি দিব। তাৰপাছত ছেভ ফটো ছিগনেচাৰ ইমেজ ফাইল অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনালোকে আপোনাৰ ছিগনেচাৰখন আপলোড ছাকচেছফুলি হৈ যাব। ছিগনেচাৰখন চাব পাইছে আপোনালোকে ছিগনেচাৰখন ছাকচেছফুলি আপলোড হৈ গৈছে। আপোনালোকে নেক্সট অপশ্যনত ক্লিক কৰি দিব। নেক্সট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ আকৌ এবাৰ আপোনাৰ এপ্লিকেশ্যন নাম্বাৰ আৰু ডেট অফ বাৰ্থটো আহি যাব। আপোনালোকে কাপচাৰখন দি ছাবমিট অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত ইয়াত আপোনাৰ ছিগনেচাৰখন আপলোড কৰা হৈ গ'ল। এতিয়া আপোনালোকে পে'মেণ্টখন কৰিব লাগে। চ' আপোনালোকে প্ৰি পে'মেণ্ট অপশ্যনত ক্লিক কৰি দিব। তাৰপাছত প্ৰচিড অপশ্যনত ক্লিক কৰি দিব। প্ৰচিড অপশ্যনত ক্লিক কৰাৰ পাছত ইয়াত আপোনালোকে আপোনাৰ পে'মেণ্টখন কৰিব লাগিব। চ' ইয়াত আপোনালোকে চাব পাইছে আপোনাৰ পে'মেণ্টকেইটা আহি যাব 850। যদি আপোনালোকে বাইকৰ কাৰণে অনলি কৰে তেনেহ'লে আপোনাৰ পে'মেণ্টটো অলপ কম আহিব। চ' মই বাইক আৰু গাড়ী দুয়োটা কৰিছোঁ, সেইকাৰণে মোৰ 850 আহিছে। তাৰপিছত আপোনালোকে UPI নেট বেংকিং ডেবিট কাৰ্ডেদি আপোনালোকে এই পে'মেণ্টখন কমপ্লিট কৰি ল'ব। পে'মেণ্টখন কমপ্লিট কৰাৰ পাছত পে'মেণ্টৰ ৰিচিপ্টখন আপোনালোকে প্ৰিণ্ট আউট কৰি থৈ দিব। তাৰপিছত আপোনালোকে নেক্সট অপশ্যনত ক্লিক কৰিব। নেক্সট অপশ্যনত ক্লিক কৰাৰ পাছত আপোনালোকে আপোনাৰ এপ্লিকেশ্যন নাম্বাৰখন ইয়াত আহি যাব, ডেট অফ বাৰ্থটো ফিল আপ কৰিব। তাৰপিছত কাপচাৰখন দিব। কাপচাৰখন দিয়াৰ পাছত আপোনাৰ ছাবমিট অপশ্যনত ক্লিক কৰিব। ইয়াত আপোনালোকে চাব পাইছে ডকুমেণ্টছখিনি আপোনাৰ আপলোড হৈ গৈছে। তাৰপিছত পে'মেণ্টখিনি আপলোড হৈ কমপ্লিট হৈ গৈছে, তাৰপিছত আপোনালোকে চাব পাইছে ৱাচিং ফৰ ৰোড ছেফটি টিউটৰিয়েল ইজ মেণ্ডেটৰী ক্লিক হেয়াৰ। চ' ইয়াত আপোনালোকে ক্লিক হেয়াৰ অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত ইয়াত আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰটো আহি যাব। জেনেৰেট OTPত ক্লিক কৰিব। OTPখন আহিব আপোনাৰ যিটো মোবাইল নাম্বাৰ দিছিলে ইয়াত OTPটো বহাই আপোনালোকে লেংগুৱেজখন চিলেক্ট কৰিব। আপোনালোকৰ এটা ভিডিঅ' ইয়াত আহিব। চ' এই ভিডিঅ'খন আপোনালোকে ইংলিছত চাব বিচাৰে নে হিন্দীত, চ' ইয়াত আপোনালোকে লেংগুৱেজখন চিলেক্ট কৰি ছাবমিট অপশ্যনত ক্লিক কৰি দিব। চ' ইয়াত আপোনালোকৰ চাব পাইছে ভিডিঅ' ফৰ ৰোড ছেফটি ইউটিউব লিখি আপোনালোকে চাব পাইছে, ইয়াত আপোনালোকে ক্লিক কৰি দিব। তাৰপাছত ইয়াত আপোনাৰ এখন ভিডিঅ' আহিব 6 মিনিট বা 7 মিনিটৰ এনেকুৱাই। চ' এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ কমপ্লিটলি অকণো স্কিপ নকৰাকৈ চাই থাকিব। ভিডিঅ'খন সম্পূৰ্ণ চোৱাৰ পাছতহে আপোনালোকে এক্সাম দিব পাৰিব। চ' মই নেক্সট ভিডিঅ'ত জনাই দিম আপোনালোকে কেনেকৈ এক্সামখন দিব। চ' ভিডিঅ'টো আজিৰ কাৰণে ইমানতে সামৰি